গুড মৰ্ণিং মোৰ সকলো বন্ধুবৰ্গলৈ নমস্কাৰ জনাই আজি সৰু ভিডিঅ' এটা বনাইছোঁ। আজি 20 জুন, আজি কলাগুৰুৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ দিৱস। তেখেতলৈ মোৰ ফালৰ পৰা কোটি প্ৰণাম জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰা বৰষুণ বতৰটো ইমানেই ডাৱৰীয়া কৰিছে, আকাশখন ক'লা কৰি ৰাখিছে। ভাবিছিলোঁ আজি ৰ'দ অলপ দিব, কিন্তু দেখিছোঁ যে ৰ'দৰ দিয়া কোনো আশা নাই। আজি ভাবিলোঁ আমি অলপ সময় বাবে দুলীয়াজান মধুটিং যাম বুলি মোৰ লগৰ দুগৰাকীৰ সৈতে। আজি এতিয়া আমি মোৰ লগৰ দুগৰাকীমানৰ সৈতে এতিয়া আমি দুলীয়াজান মধুটিঙলৈ আহিছোঁ। ইয়াত বিষ্ণু ৰাভা দিৱস উদযাপন কৰিছে। ইয়াত সৰু কণ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে। কবিতা আবৃত্তি, নৃত্য আৰু গান। কিন্তু প্ৰগ্ৰেম এতিয়া আৰম্ভ হ'বৰ বাবে আৰু কিছু সময় আছে বুলি কৈছে। যিহেতু আজি স্কুলো খোলা, সেইবাবে অলপ সময় বহিবলগীয়া হৈছে। আহি বহুত ভাল লাগিছে। আৰম্ভ হোৱাই নাই, তাকেতো অলপ দেৰি আছে ন। আমি আহি পেলাই ইয়াত সকলোৱে লগ পাইছোঁ, লগৰ দুগৰাকীমানৰ লগত লগ পাইছোঁ, কথা পাতিছোঁ আৰু দুগৰাকীমানৰ ল'ৰা ছোৱালীও ইয়াত অংশগ্ৰহণ কৰিবৰ বাবে আহিছে। কথা বতৰা পাতিছোঁ অলপ। ইয়াত নামভৰ্তি কৰি আছে। কিছু সময়ৰ ইয়াৰ পিছতেই প্ৰগ্ৰেমটো আমি তাৰমানে বিচাৰক মণ্ডলীৰ অনুমতি আৰম্ভ উপভোগ কৰিছোঁ আৰু প্ৰগ্ৰেম ভাল লাগিছে চাই। ইয়াত আহি অলপ সময় কটাই খুব ভাল লাগিলে। এতিয়া ঘৰলৈ যাব ওলাইছোঁ। অলপ দেৰিও হ'ল, সন্ধিয়াও হ'ব হ'ল।